নমস্কাৰ ৰাইজ, মই আছিলোঁ তেজপুৰত আৰু এতিয়া বাহঁতৰ ঘৰ আছিলোঁ। বাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ মোৰ তেজপুৰত থকা বান্ধৱী এজনীৰ ঘৰলৈ। আৰু মোক আগবঢ়াই থ'বলৈ টিকলি দুজনী আহিছে, মোক গাড়ীত উঠাই দিব হেনো সিহঁত দুজনীয়ে। চ' সিহঁতৰ লগতে আহিলোঁ মই আৰু সিহঁতৰ লগতে মই টেম্পুত উঠাই সিহঁতেও গুচি গ'ল। তাৰপাছতকৈ বহুত আহি লৈ মই তাইৰ ৰুমৰ ওচৰ পালোঁ আৰু এইখিনিতে লাহেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু ফাইনেলি তাইক লগো পালোঁ। তাই মোক আগবঢ়াই নিবলৈ আহিছে ৰুমলৈকে। उसके बाद हम लोग चले गए सीधे छत के ऊपर। মানে ৰীল বনাম বুলি গৈছিলোঁ আমি, ভিডিঅ' উঠিম, ফটো উঠিম বুলি, ভিডিঅ' বনাম, ফটো উঠিম বুলি আমি চাদৰ ওপৰলৈ গৈছোঁ আৰু চাদৰ ওপৰৰ পৰাই ফুলজোপা দেখিলোঁ। চ' চিধা দৌৰি তালৈকে আহিলোঁ আৰু ধুনীয়াকৈ আমি ইয়াতে ফটো বনালোঁ, ফটো উঠিলোঁ, ৰীল বনালোঁ। চৰি দেই, মুখেদি মানে যি টি ওলাইছে। তাৰপাছত আমি দুয়োজনী কাপোৰ চাপোৰ তাই চেঞ্জ কৰিলে, তো আহিলোঁ মেলা চাবলৈ। তেজপুৰতে মেলা হৈ আছিলে, আমি মেলা চাবলৈ আহিলোঁ আৰু খালোঁ ঘুগুনি আৰু পকৰি দেই, পকৰিও লৈছিলোঁ পিছত। তাৰপিছত আমি খালোঁ পানীপুৰি, তাৰপিছত আকৌ খালোঁ চাওমিন, মানে খায়ে ফুৰিছোঁ আৰু। তাৰপিছত এয়া ৰুমলৈ আহিলোঁ, আহি লৈ তেওঁৰ মালিকনী আণ্টিয়ে, বৰমাজনী খুব মৰমেৰে আমাক একদম চাহ দিলে, বিস্কুট দিলে, বিস্কুটৰ ডাব্বাই উঠাই দিছে। তাৰপিছত এয়া লাষ্টত চিকেন মই বনালোঁ বাৰু, তাই ভাত বনাইছে, মই চিকেনখিনি বনালোঁ আৰু আমি দুইজনীয়ে ধুনীয়া তৃপ্তিৰে এসাঁজ খালোঁ ৰাইজ। তো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, বাই।